নমস্কাৰ বন্ধুসকল, আজি আমি আপোনালোকক চিনাকি কৰোৱাই দিব খুজিছোঁ ঐতিহাসিক বাসুদেৱ থানৰ লগত। সকলোৱে সাধাৰণতে এই থানখনক বাসুদেৱ থান বুলি যদিও থানখনৰ প্ৰকৃত নাম শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰ। আহক আমি আপোনাক প্ৰথমে লৈ যাওঁ থানখনলৈ। কেনেকৈ যাব বাসুদেৱ থান নৰুৱা সত্ৰলৈ? বাসুদেৱ থান নৰুৱা সত্ৰলৈ যাবলৈ আপুনি প্ৰথমে আহিব লাগিব ধেমাজি জিলাৰ গোগামুখলৈ, অন্যথা সিটো পাৰে অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে আপুনি যোৰহাটৰ পৰাও মাজুলী হৈ ফেৰীৰে প্ৰথমে মাজুলী, তাৰপিছত সোণাৰী চাপৰি হৈ ঢকুৱাখনা আৰু বাসুদেৱ সত্ৰলৈ আহিব পাৰে। কিন্তু আটাইতকৈ সুচল পথটো হৈছে গোগামুখ পাঁচালিৰ পৰা গোগামুখ ঢকুৱাখনা পথেৰে প্ৰথমে ঢকুৱাখনা চাৰিআলি আৰু তাৰপিছত পশ্চিমে প্ৰায় 15 কিলোমিটাৰ গ'লেই আপুনি পাব বাসুদেৱ থান নৰুৱা সত্ৰ। মনোৰম নৈসৰ্গিক শোভাৰ মাজেৰে নৱনিৰ্মিত গোগামুখ ঢকুৱাখনা পথেৰে যেতিয়া আপুনি আগবাঢ়িব, এনে লাগিব যেন প্ৰকৃতিয়ে সেউজীয়া দলিচা পাৰি ৰৈ আছে আপোনাক আদৰিবলৈ। ঢকুৱাখনা চাৰিআলিৰ পৰা বাসুদেৱ থানলৈ যোৱাৰ পথতে ঐতিহাসিক ফাটবিহু বাকৰি আপুনি দেখিবলৈ পাব। এই পথটো বৰ মনোৰম নৈসৰ্গিকতাৰে পৰিপূৰ্ণ। বাসুদেৱ থানলৈ যোৱাৰ পথত প্ৰথমে আপোনাক আদৰণি জনাব এজাক পৰিভ্ৰমী পক্ষীয়ে। বিভিন্ন ধৰণৰ থলুৱা পক্ষীৰ উপৰি শামুক ভঙা পক্ষীৰ বাসস্থান হৈছে এই বাসুদেৱ সত্ৰৰ চৌপাশৰ প্ৰাচীন ওলগনি গছবোৰ। সম্পূৰ্ণ সেউজীয়া পৰিৱেশৰ মাজত অৱস্থিত বাসুদেৱ নৰুৱা সত্ৰৰ পৰিৱেশ যে এতিয়াও নিৰ্মল হৈ আছে, এই চৰাইজাকেই যেন প্ৰমাণ কৰিছে। আহক আমি সত্ৰৰ ভিতৰত প্ৰৱেশ কৰোঁ। সত্ৰত প্ৰৱেশ কৰাৰ আগতে আপুনি কৰাপাততে পাব ধূপ ধূনা নৈবেদ্যৰ দোকান। বাসুদেৱ নৰুৱা সত্ৰৰ নিয়ম অনুসৰি ইয়াত তিৱা মাহ প্ৰসাদ লোৱা নহয়। সত্ৰৰ নামঘৰত থকা প্ৰকাণ্ড প্ৰকাণ্ড কাঠৰ বাকচবোৰত শুকানে এই প্ৰসাদবোৰ সংগ্ৰহ কৰে। আপোনালোকে দেখোঁ যে শুকান প্ৰসাদ লয়, কিয়? শুকানটো তাৰমানে আমি সদায় তিয়াই থওঁ যে প্ৰসাদটো, হয়, শুকানটো জমা হৈ থাকে। হয়, শুকানটো কাইলৈ আকৌ আমি তিয়াব লাগিব। তাৰমানে তাৰ পৰা তিয়াই লৈ আপোনালোকে প্ৰসাদবোৰ বিতৰণ কৰে? তাৰপৰা উলিয়াই আনি পেলাই ইয়াত তিয়াই থওঁ কাইলৈ কাৰণে। তাৰপৰা আকৌ কালি যিটো আহিব সেইটো আকৌ তাত জমা হ'ব। ধৰক আপোনাৰ দিনটোত কিমান দৰ্শনাৰ্থী আহে বুলি আপোনাৰ ধৰক প্ৰায় 10,000-1500 এনেকৈ হৈ থাকে। আৰু যেতিয়া দৌল উৎসৱ হয় বা তেনেকুৱা খৰালি কালত? খৰালি ধৰক আপোনাৰ বহুত হয়। আপোনাৰ ধৰক 20 কুইণ্টেল প্ৰসাদ তিয়াবলগীয়া হয়। 20 কুইণ্টেলৰ প্ৰসাদ আমি দি থাকিম। এনেই সাধাৰণ দিনত কিমান কুইণ্টেল তিয়াই আপোনালোকে? এনেই ধৰক আপোনাৰ 2-3 কুইণ্টেল যায়। কিন্তু উৎসৱৰ দিনত 20 কুইণ্টেল প্ৰসাদ তিয়াবলগীয়া হয়। আৰু ধৰক আপোনাৰ দেশ বিদেশৰ, আমাৰ অসমৰতো বিভিন্ন প্ৰান্তৰ পৰা আহি থাকে। বিদেশৰ মানুহ আহে নাই? আহে, আপোনাৰ নেপাল, ভূটান, আমেৰিকান তাৰ পৰা আহি আছে। এই ওচৰখিনিৰ কথা কোৱা নাই বাৰু, এই গুৱাহাটী, ডিব্ৰুগড় এই গোটেইখিনি আহিয়ে থাকে ইয়াতে। নেপাল, ভূটান, আমেৰিকানৰ পৰা আহে। সত্ৰৰ ভকতে জনোৱা মতে সাধাৰণ দিনত প্ৰায় 2 কুইণ্টেল মাহ প্ৰসাদ আৰু দৌল উৎসৱ, ৰাস উৎসৱ বা খৰালিৰ উৎসৱময় দিনবোৰত প্ৰায় 20 কুইণ্টেললৈকে মাহ প্ৰসাদ তিয়াব লাগে সত্ৰৰ কৰ্তৃপক্ষই। এনেদৰেই সত্ৰখন মুখৰ হৈ থাকে মহাপুৰুষ শ্ৰীমন্ত শংকৰ মাধৱদেৱ বিৰচিত বৰগীত, হৰিনাম, 14 প্ৰসংগৰে।
থলুৱা লোকৰ লগতে দেশ বিদেশৰ পৰ্যটকেও ভক্তিৰে মূৰ দোৱাই মনোকামনা পূৰণাৰ্থে এই সত্ৰৰ নামঘৰ। সত্ৰখনৰ মূল আকৰ্ষণ হৈছে ইয়াত থকা প্ৰাচীন বিষ্ণু মূৰ্তিটো। তথ্যমতে নৰোৱা বাসুদেৱ সত্ৰ বৰপেটা সত্ৰতকৈ 200 বছৰৰ মান পাছৰ। আহক এই শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ ইতিবৃত্ত সম্পৰ্কে আমি কিছু কথা জানো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এক শৰণ ভাগৱতী নাম ধৰ্ম জগতত প্ৰতিষ্ঠা কৰাৰ পিছত যেতিয়া ইহলীলা সম্বৰণ কৰিছিল, সেই সময়ত এই ধৰ্মভাৰ প্ৰদান কৰি গৈছিল তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱক। পিছলৈ মহাপুৰুষ মাধৱদেৱেও সেই ধৰ্মভাৰ গুৰুজনাৰে গুণৱন্ত বৰনাতি পুৰুষোত্তম ঠাকুৰক সমৰ্পণ কৰি ইহ সংসাৰ ত্যাগ কৰে। সেই ধৰ্মভাৰ গ্ৰহণ কৰি পুৰুষোত্তম ঠাকুৰে পাটবাউসীৰ পৰা গৈ জিঞ্জিয়া সত্ৰ স্থাপন কৰি ধৰ্ম প্ৰকাশ কৰি থাকি কিছু বছৰৰ পিছত শিষ্য ভকতসকলৰ সৈতে কোচবিহাৰলৈ যায় আৰু তাতে সত্ৰ পাতি ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ লয়। অৱশেষত বৈকুণ্ঠগামী হ'বৰ সময়ত তেখেতৰ ভাতৃ অৰ্থাৎ খুৰাকৰ পুত্ৰ চতুৰ্ভুজ ঠাকুৰত ধৰ্মভাৰ গতাই থৈ যায়। সেই সময়ত চতুৰ্ভুজ ঠাকুৰ গোৱালপাৰাৰ ঘৰখীয়াত সত্ৰ কৰি আছিল। সিজনাৰ সৌজন্যত সেই সত্ৰ বিষ্ণু বৈষ্ণৱৰ মিলনথলীৰূপে পৰিণত হয় আৰু সেই সত্ৰৰ নাম হয় বিষ্ণুপুৰ সত্ৰ। চতুৰ্ভুজ ঠাকুৰৰ 3গৰাকী ভাৰ্যাৰ এগৰাকী পুত্ৰ সন্তান নথকাত তেখেতৰ জ্যেষ্ঠ ভাগিনী গোবিন্দপ্ৰিয়াৰ পুত্ৰ দামোদৰক নিজ পুত্ৰৰূপে তুলি লয়। চতুৰ্ভুজ ঠাকুৰ দুবাৰ তীৰ্থ ভ্ৰমণৰ নিমিত্তে গৈছিল। দ্বিতীয়বাৰ ভক্তসকলৰ সৈতে তীৰ্থলৈ যোৱাৰ সময়ত ৰূপৱন্ত গুণৱন্ত পুত্ৰ দামোদৰ দেৱক ধৰ্মবস্তু সোধাই থৈ যায়। দামোদৰ দেৱে ধৰ্মভাৰ গ্ৰহণ কৰি অতি সুচাৰুৰূপে সত্ৰ সভা পৰিচালনা কৰাৰ উপৰি অনেক লোকক শিষ্যত্ব প্ৰদান কৰে। 12জন বৈষ্ণৱক ধৰ্মাজ্ঞা প্ৰদান কৰি উজনি অসমত ধৰ্ম প্ৰৱৰ্তন কৰিবলৈ পঠিয়ায়। এনে সময়তে যৱনে বিষ্ণুপুৰ সত্ৰত আগ্ৰাসী লৈ জুই লগাই পুৰে। উপায়ন্তৰ হৈ ঠাকুৰে তেখেতসকলক পৰম মিত্ৰ দ্বিজ ভগৱানলৈ এই দুৰ্যোগৰ বাতৰি পঠিয়ায়। সেই সময়ত ভগৱানে মৰঙী চেঙাজানৰ পাৰত সত্ৰ পাতি আছিল। ব্ৰাহ্মণ মিত্ৰ ভগৱানৰ অশেষ যত্নত ঠাকুৰে আহোম স্বৰ্গদেৱৰ পৰা ৰাজসাহাৰ্য লাভ কৰিবলৈ সক্ষম হয়। স্বৰ্গদেউ জয়ধ্বজ সিংহই শ্ৰীমন্ত শংকৰদেৱৰ গুৰুনাতিৰ প্ৰতি সন্মান জনাই উজাই আহিবৰ নিমিত্তে চাৰনাও দি ৰাজবিষয়া কুটুক শইকীয়াক পঠায়। স্বৰ্গদেৱৰ সাদৰ আহ্বানৰ কথা জানিব পাৰি সপুত্ৰ বান্ধৱ তথা শিষ্য ভকত সমন্বিতে দামোদৰ ঠাকুৰ গড়গাঁও অভিমুখে আহিবলৈ ওলালত আই কনকলতাও সেইসকলৰ লগত আহিবলৈ ওলাল। ওজাই আহি বৰদোৱা ঘাটত উপস্থিত হ'লহি আৰু তাতেই বনবাসী নামে পূৰ্বৰ ভকত এজনক লগ পাই তেওঁৰ সহায়ত অৰণ্যৰ মাজত ঢাক খাই থকা শংকৰ গুৰুৰ জন্মস্থান বৰদোৱা উদ্ধাৰ কৰিলে। সেই কাৰ্য সমাধান কৰাৰ নিমিত্তে মাতা পুত্ৰ দুয়োজনাই স্মৰণীয় হৈ ৰ'ল। দামোদৰ ঠাকুৰে বৰদোৱা আৱিষ্কাৰ কৰি নতুনকৈ ৰোপণ অৰ্থাৎ স্থাপন কৰাৰ হেতু সেই ঠাকুৰৰ নাম নৰোৱা গোসাঁই নামে প্ৰসিদ্ধ হ'ল আৰু পিছলৈ তেওঁ যিবোৰ সত্ৰ স্থাপন কৰিছিল সেইবোৰো নৰোৱা সত্ৰ নামেই প্ৰতিষ্ঠিত হ'বলৈ ধৰিলে। বৰদোৱা স্থান উদ্ধাৰৰ পিছত দামোদৰ ঠাকুৰে নিজৰ পৰিয়াল পৰিজনক বৰদোৱা ঘাটত এৰি থৈ গড়গাঁৱলৈ যাত্ৰা কৰিলে। যথাসময়ত গৈ গড়গাঁৱৰ পোৱাত স্বৰ্গদেৱ ঠাকুৰৰ নিমিত্তে বাঁহৰ তৈয়াৰ কৰাই সকলো সুবিধা যতনাই দিলে। ইয়াৰ উপৰি স্বৰ্গদেৱে অনেক ধন সোণ ঠাকুৰক দান কৰিছিল। কিন্তু সেই সূত্ৰে সেইবোৰৰ প্ৰতি নিৰ্মোহ ভাৱ প্ৰদৰ্শন কৰি ৰজালৈ শুভেচ্ছা জ্ঞাপন কৰিলে। চৰিত পুথিমতে ঠাকুৰৰ আগমনৰ দিনা ৰাতি স্বৰ্গদেউ জয়ধ্বজ সিংহই এটা অভূতপূৰ্ব সপোন দেখিলে। টোপনিতে জগতৰ কল্পতৰু চতুৰ্ভুজ বিষ্ণুদেৱৰ তুলনাহীন ৰূপ দৰ্শন কৰি তেওঁ আত্মহাৰা হৈ পৰিল। এই কথা শ্ৰী ঠাকুৰ চৰিতত বৰ্ণনা কৰা আছে। স্বৰ্গদেৱ জয়ধ্বজ সিংহই ঠাকুৰক নিজ ৰাজ্যত সসন্মানে সত্ৰাদি পাতিবলৈ কুণ্ডিলৰ পৰা বাসুদেৱ মূৰ্তি আনিবৰ কাৰণে 100 লোক লগত দি ৰাজবিষয়া কুটুক শইকীয়াক প্ৰেৰণ কৰিলে।
যথাসময়ত সেই মূৰ্তি আনিলত স্বৰ্গদেৱে উত্তৰ পাৰৰ সোৱণশিৰি নদীৰ সমীপৰ চাৰিভাগী নামে ঠাইত বাসুদেৱ মূৰ্তি স্থাপন কৰি সত্ৰ পাতিবৰ নিমিত্তে তাম্ৰপত্ৰ দি বহু ভূমি দান কৰিলে আৰু লগত 200 লোকক দি চাৰিভাগী আৰু লাওমুৰি নামে ঠাইত আটক ধুনীয়াকৈ 2খন সত্ৰ প্ৰতিষ্ঠা কৰিলে। নৰোৱা গোসাঁই দামোদৰ ঠাকুৰে প্ৰতিষ্ঠা কৰাৰ কাৰণে এই সত্ৰ দুখনৰ নাম নৰোৱা সত্ৰ বুলি জনাজাত হ'ল। চৰিত পুথিত আছে, বহু যত্ন কৰি পাছে মূৰ্তিক আনিলা, স্বৰ্ণচুৰী সমীপত তাহা কথা পিলা, আচয় বকুল বৃক্ষ তান সমীপত, দিলা দান 2 ভূমি লোক 2 শত, লাওমুৰি চাৰিভাগী নামে সত্ৰ 2, বংশ বৃক্ষ কলন্দি নবীন কৰি ৰুই, নৰোৱা সত্ৰ বুলি দিলে ক আখ্যান, সমস্ত লোকত সিটো ভৰিলে ক ব্যাখ্যান। এনেকৈ আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ মহাপুৰুষা ধৰ্মৰ প্ৰতি পৰম শ্ৰদ্ধা আৰু পৃষ্ঠপোষকতাৰ জৰিয়তে গুৰু পৰিণতি শ্ৰী শ্ৰী দামোদৰ ঠাকুৰে উজনি অসমত প্ৰতিষ্ঠা কৰিলে শ্ৰীমন্ত শংকৰদেৱৰ কলা সংস্কৃতিৰ অপূৰ্ব নিদৰ্শন শ্ৰী শ্ৰী বাসুদেৱ নৰোৱা সত্ৰৰ। কিন্তু অতি পৰিতাপৰ কথা যে বুৰঞ্জীমতে আহোম ৰাজ পৰিয়ালৰ পাৰস্পৰিক বিবাদ আৰু ৰজাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি বিদেশী মানে অসম আক্ৰমণ কৰিলেহি। মানৰ অত্যাচাৰত সমগ্ৰ আহোম ৰাজ্য বিশেষকৈ উজনিত অতি দুখ লগা বেয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল। সেই অবৰ্ণনীয় অত্যাচাৰত সীমা নোহোৱাত লক্ষীদেৱে শিষ্য ভকতক লৈ বসুদেৱ থান নৰোৱা সত্ৰ পৰিত্যাগ কৰি বৰদোৱালৈ যাত্ৰা কৰিব লগাত পৰে আৰু মানে জনশূন্য বাসুদেৱ থানৰ নৰোৱা সত্ৰৰ মন্দিৰৰ কীৰ্তন গৃহকে ধৰি সকলোবোৰ বস্তু জুই লগাই পুৰি ছাই কৰে। পুৰুষে পুৰুষে সুখ খাতিৰে মহাপুৰুষৰ ধৰ্মধ্বজা উৰাই থকা বাসুদেৱ থান নৰোৱা সত্ৰ কালক্ৰমত ভয়াৱহ অৰণ্যত পৰিণত হ'ল। পিছে পৰৱৰ্তী সময়ত অচ্যুত কৃষ্ণদেৱ নামৰ সত্ৰাধিকাৰগৰাকীয়ে পুনৰ এই সত্ৰখন প্ৰতিষ্ঠা কৰে। প্ৰফুল্লনাৰায়ণ দেৱগোস্বামী শাস্ত্ৰীৰ শ্ৰী শ্ৰী বাসুদেৱ নৰোৱা সত্ৰৰ ইতিহাসত লিখা মতে ২৮ৰে সামাজিকত যি দেখা পালে তাৰ দ্বাৰা দাসৰ মনত সেই সামাজিক অতি উত্তম বুলি ভবা হৈছে। দুষ্ট ধৰ্মবিধিবিলাক বাসুদেৱ মূৰ্তিৰ মূল নুবুজি কোনোবা ডাঙৰ পুখুৰীত পেলাই থৈ গ'ল। অৱশ্যে পৰৱৰ্তী সময়ত অচ্যুত কৃষ্ণদেৱে এই সত্ৰখন পুনৰ প্ৰতিষ্ঠা কৰে। অচ্যুত কৃষ্ণদেৱে যে এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিল সেই কথা প্ৰফুল্লনাৰায়ণ গোস্বামী শাস্ত্ৰীৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ ইতিহাস নামৰ গ্ৰন্থখনত এনেদৰে লিখা হৈছে, ২৮ৰে সামাজিকত যি দেখা পালে তাৰ দ্বাৰা দাসৰ মনত সেই সামাজিক অতি উত্তম বুলি ভাৱ হৈছে। দুষ্ট বিধৰ্মীবিলাকে বাসুদেৱৰ মূৰ্তিৰ মূল নুবুজি কোনোবা ডাঙৰ পুখুৰীত পেলাই থৈ গ'লহি বুলি ভবা হৈছে। গতিকে সত্ৰৰ চাৰিঘৰৰ ভিতৰত সৰু বৰ সকলো পুখুৰী ভালদৰে চাব লাগে। আল ধৰাৰ কথাত সকলোৱে ভৰ দিলে। সেইমতে সকলোৱে মিলি বিচৰা কাৰ্য আৰম্ভ কৰিলে। অৱশেষত থানৰ উত্তৰ দিশত থকা তাহানিৰ ৰামচন্দ্ৰ ঠাকুৰক স্বৰ্গদেউ শিৱসিংহই সত্ৰলৈ ভূমিদান কৰি খন্দাই দিয়া ধনখনা পুখুৰীত এই মূৰ্তিটো উদ্ধাৰ কৰা হ'ল। পিছলৈ পুনৰ এই মূৰ্তি প্ৰতিষ্ঠা কৰি আজিৰ এই যিখন আমি বাসুদেৱ থান নৰোৱা সত্ৰ দেখিছোঁ সেইখন প্ৰতিষ্ঠা কৰা হৈছে বুলি গ্ৰন্থত উল্লেখ আছে।
কি গছ সাঁচি পাতত লিখা সাঁচি পাতত যে লিখা আছে সেয়া আছে আৰু পুৰণি পুৰণি এই বস্তু কেইপদমান আছে আৰু তাৰ ধৰি লওক তামোলফলি আছে আৰু হেৰি সৰুতে যে গাখীৰ খাই থাকোঁতে যে বিয়া পাতে দোলাই ভাগ আছে। আকৌ গোটেই আমাৰ সমস্ত পৰিয়াল বৰ্গক উঠাই নিয়া সেই নাও এখন আছিল নহয়, নাওখন এতিয়া বৰ্তমান নাই, সেই বুঠাপাত আছে আৰু হয়। সেইবোৰ ক'ত ৰাখিছে আপোনালোকে? বুঠাপাত এই ইয়াৰ নামঘৰৰ ভিতৰতে আছে। দেখুৱাব হয়, চাব পাৰে। হয়। এই ভাগতে উঠিব নাওখনো এই বুঠাপাত দেখিছে নহয়, বুঠা পৰিৱৰ্তে নাওখনো কিমান ডাঙৰ জানেই আৰু কি কৰে বুঠাপাতে? এই বুঠাপাতে যেতিয়া বৰ ডাঙৰ পানী হয় নহয়, 5 বছৰ মূৰত আমাৰ সোৱণশিৰি আমাৰ এই বাসুদেৱ দৰ্শনৰ কাৰণে আহি থাকে 5 বছৰ মূৰে মূৰে। তেতিয়া বৰ ডাঙৰ পানী হয় নহয়, তেতিয়া ডাঙৰ পানী অতি ডাঙৰ পানী হ'লে এই নাও ভাগতে উঠি পেলাই তেখেতসকলে অকণমান ইপিনে সিপিনে গোটেই পৰিয়ালবৰ্গ লৈ পেলাই এই ইয়াতো নিৰাপদ স্থানলৈ গুচি যোৱা হয়। হয়। এই যে আপোনাৰ নাওখন ক'ত আছে এতিয়া? নাওখন ভাগি ছিগিতে বহুত দিনীয়া নাও নহয়, ভাগি ছিগি এদায়। যদি আকৌ হঠাৎ পানী আহে তেতিয়া কি কৰিব? তেতিয়া সেইটো প্ৰভুসকলৰ কথা আজিকালি আকৌ চৰকাৰৰ কিবা কিবি সুবিধা হৈছে তেনেকুৱা। আগতে তাৰমানে সেই পুৰণা নাওখনে আপোনালোকৰ সম্বল আছিলে? হয় হয়, আচল ডাঙৰ মেইন সম্পত্তি সেইভাগে আৰু। এইখিনিতে আপোনাক আৰু জনাই থওঁ যে আপুনি যদি বাসুদেৱ থান ভ্ৰমণ কৰিবলৈ আহে তেন্তে ইয়াত থকা খোৱাৰো খুব সুন্দৰ ব্যৱস্থা আছে। ইয়াত এটা অতিথিশালা ইতিমধ্যে সত্ৰ কৰ্তৃপক্ষই স্থাপন কৰিছে। আপোনালোকে যিকোনো সময়ত ইয়ালৈ আহিলে সত্ৰৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিলে ইয়াত আপোনালোকে থাকিব পাৰিব। সকলো খাদ্য আপুনি নিৰামিষ গ্ৰহণ কৰিব লাগিব। সত্ৰত কোনো ধৰণৰ আমিষ খাদ্য গ্ৰহণ কৰিবলৈ দিয়া নহয়। ইয়াত শুব পাৰে, মানুহ থাকিব পাৰে ৰাতি? ঢালাই কৰি শুব লাগিব নহয় জানো? হয়, বিচনা দিয়া নহয়? আছে, বিচনাও আছে। ভকতসকলে মানে সাধাৰণতে বিচনা নুশুৱে? নোখোৱা কিছুৱে মাত দিয়ে বহি থাকে। কিমানজন বা অতিথি ইয়াত একেলগে থাকিব পাৰে? ইয়াত 200, 250, 300 ইমান থাকে। থাকিব পাৰে। খোৱা বোৱাটো আপোনালোকে দিয়ে ৰাতি? ৰাতি সাঁজৰ কাৰণে বাসুদেৱ দিব, হয়। দিনৰ কাৰণে নিজে খাব লাগিব। ৰাতি আহাৰ সাঁজ মানে বাসুদেৱ দিব, মানে বিনামূলীয়াকৈ দিয়া? বাসুদেৱ। আৰু বন্ধুসকল, আপোনালোকৰ যদি এই সৰু ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু মই মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ আপোনালোকে
মোৰ চেনেল অসমীয়া সংস্কৃতি আন্ধাৰে জোনাকে আছামিজ কালচাৰ আন্ধাৰে জোনাকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।